उदालगुरि हादाननि रायजोफोरा गाग्लोबनायाव रुनिकाटा हाग्रा रेन्जनि रेन्जार प्रान्जल तालुकदारजों लोगोसे हाग्रा बिफाननि गुबुन 4 साख्रिआवलाफोरनि जखम। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला चिरां जिल्ला सिंनि रुनिकाटा फरेस्ट रेन्जनि रेन्जार प्रान्जल तालुकदारा दिनै हाग्रा बिफाननि गुबुन 4 मावथिखौ लोगोआव लानानै रिपु रिजार्भ हाग्रा ओनसोलनि नार्सारियाव थांनाय समाव उदालगुरि हादाननि रावबो सुबुं थायै बादाफोरखौ नुनानै बोखारनो बिथोन होयो। बेबादि समावनो उदालगुरि हादाननि खमैबो 150 रायजो राजाफोरा रेन्जार प्रान्जल तालुकदारजों लोगोसे हाग्रा बिफाननि गुबुन मावथिफोरखौ गाग्लोबो होनना मिथिहोयो। जखम जानाय रेन्जार आरो हाग्रा बिफाननि मावथिफोरखौ दा फाहामथायनि थाखाय बङाइगावनि लवार आसाम हस्पिटालाव थिसननाय जाबाय होनना मिथिहोयो। মই মানে কি হ'ল আজি আমি এই নাৰ্চাৰী এখন আছে আমাৰ গোবৰখী এৰিয়াত, এই নাৰ্চাৰীত গৈ আছিলোঁ। যাই থাকোঁতে তাতে আপোনাৰ ওদালগুৰি এৰিয়া এনক্ৰচমেণ্ট এৰিয়া, তাতে ৰাস্তাৰ উত্তৰ ছাইডত নতুনকৈ ঘৰ বনাইছে, তাৰমানে এটা বাঁহৰে ঘৰ টেম্পৰাৰী, মানে তেওঁলোকে এনেই জাষ্ট মানে টেম্পৰাৰীকৈ এটা বনাই আৰু সেইটো আমি ৰোধ কৰিলোঁ, বন্ধ কৰিলোঁ আৰু যাই মানা কৰিলোঁ এইটো কৰিব নালাগে। তাৰপিছত আমি সেইখিনি ডেমেজ কৰি থৈ আহি আমি নাৰ্চাৰী পিনে গৈ থাকোঁতে এই কালবাৰী বুলি বজাৰ এখন আছে ওদালগুৰিত, এই বজাৰৰ ওচৰৰ পৰা যিমানখিনি মানুহ আৰু ওচৰৰ যিখিনি এনক্ৰচমেণ্ট এৰিয়াৰ মানুহ আছে তেওঁলোকে মানে 100-150 জন মানুহ আহি পেলাই আমাক এটাক কৰিছে, আক্ৰমণ কৰিছে। এভিকশ্যন কৰিব যোৱা নাই আমি নাৰ্চাৰীত গৈছিলোঁ। এভিকশ্যন কৰিলোঁ আমাৰ ফ'ৰ্চ থাকিলে হয়, আৰ্মছ থাকিলে হয়, সেইখিনি থাকিলে হয়। যিহেতু ৰাস্তাৰ ওচৰতে বনাই আছে, যিহেতু আমি চকুৰে দেখিছোঁ, দেখাৰ পিছতো আৰু সেইটোতো আৰু আমি মানা কৰিবই লাগিব, বন্ধ কৰিবই লাগিব। দেখা পাই যদি আমি গুচি যাওঁ সেইটো নহয়, সেইটোৱে বন্ধ কৰি যাতে আমি যাই থাকোঁতে তাৰ পৰা মোটামুটি 200 মিটাৰমান যাই থাকোঁতে সেইপিনৰ পৰা আহি পেলাই মানুহখিনি আহি আমাক 100-150 জন মানুহ আছিলে, তেওঁলোকে পাথৰ দি মাৰিছে আৰু গোটেই যিখন গাড়ী আছিল ডিপাৰ্টমেণ্টৰ গাড়ী, গোটেই গাড়ীখন ডেমেজ কৰি দিছে। আচলতে আপোনাক কি সন্দেহ কৰে? আমি যে মানা কৰিলোঁ, বন্ধ কৰিলোঁ, এইটো কৰিব মানা কৰিলোঁ, সেইটো কাৰণে আমাৰ 4 জন আছে, চবে আঘাত হৈছে, 2জনটো অলপ কম হৈছে, মোৰ আৰু ইয়াৰ অলপ বেছি হৈছে। মোৰ মূৰত মাৰিছে ইয়াতে। এতিয়া বিচাৰটোতো আৰু মই কি ক'ম, সেইটোৱে আৰু ডিপাৰ্টমেণ্টৰ যিখিনি প্ৰচেছ আছে পুলিচ আমিতো FIR দিব লাগিব। তেওঁলোকে যিকেইজনে এই কামটো কৰিছে ঘৰ জ্বলা নহয়, বাঁহৰ ঘৰ জ্বলালেতো নতুন তাতে পুৰণা ঘৰো আছে, আমি এইটো একো কৰা নাই, যিটো আছে নতুনকৈ যোনবিলাক আছে বাঁহৰ ঘৰ, এইটোতো আমি এইটো মানে ডিষ্ট্ৰয় কৰিবই লাগিব। ওচৰতে জুই জ্বলোৱা আছিলে, তেওঁলোকে কিবা কিবি খেতি কৰি মানে সেই কৰি আছে, আৰু তেওঁলোকে নিজে জ্বলোৱা মানে কি হয়, তাতে তেওঁলোকে গছৰ পুৰণা গছবিলাক নতুন গছ কাটি তেওঁলোকে সেই জ্বলাই তাতে জ্বলাইছে, আমি তাতে পেলাই দিছোঁ এইখিনি বস্তু।